हेलो गाइस ভিডিওটো থাম্বনেল দেখে আপোনালোকে গম পাইছে চাগে মোৰ যে আগৰ চেনেল যেটো ৰোহিত আসাম বুলি আছিল চেনেলটো এতিয়া নাই নিজৰ কিছুমান সৰু সৰু ভুলৰ কাৰণে নাইকিয়া হৈ গৈছে আৰু বহুত দিন ভিডিও বনোৱা নাছিল সেইকাৰণে কিবা কিবি শৰ্ট ভিডিও য'তোবা ডাউনলোড কেনেকৈ দি দিয়া হ'ল সো ইউটিউবে সেইবোৰ কপিৰাইট ষ্ট্ৰাইক কিবা থাকে আপোনালোকে জনাসকলে জানে বাৰু কপিৰাইট ষ্ট্ৰাইক লাগিলে শৰ্ট ভিডিওবোৰত আৰু ইমান নাজানো ইমান আমি সৰু ইউজাৰ হয় ন এতিয়া লাহে লাহে বুজি পোৱা হৈছে এক্সপেৰিয়েন্স হৈছে এতিয়া নিজৰ মতে ভিডিও বনাম বুলি ভাবিয়ে আছিলোঁ যে ভিডিও বনাম এইটো পিছত সেইটো প্ৰব্লেম আহিয়ে থাকে ভিডিও বনোৱা নহয় আৰু যিসকল মোৰ ক্লোজ ফ্ৰেণ্ড সিহঁতে জানে বা মোৰ প্ৰব্লেম কেনেকুৱা হৈ আছে প্ৰব্লেম হৈয়ে থাকে এইটো পিছত সেইটো প্ৰব্লেম ফেচ কৰিবলগীয়া হৈ থাকে ভাবিছিলোঁ ভিডিও বনাম লাহেকৈ এতিয়া ভিডিও বনাবই নাপালোঁ চেনেলে গুচি গ'ল গম পাইছিলোঁ লাহেকৈ যে মোৰ চেনেলটো এইটো নোহোৱা হ'ব কাৰণ এলাৰ্ট আহি আছিলে ইউটিউবৰ ফালৰ পৰা আগৰ পৰাই সেইকাৰণে মই নতুনকৈ ইউটিউব চেনেল এইটো এতিয়া যোনটো দিছোঁ ইউটিউব চেনেল আসাম মানে মোবাইল ট্ৰিক আছামিজ বুলি খুলি থৈছিলোঁ এতিয়া নামটো চেঞ্জ কৰি দিছোঁ আপোনালোকে চাব পাৰে ভিডিওটো এইকাৰণে বনাইছোঁ মই চেনেলটো যেতিয়া খুলিছিলোঁ তেতিয়াতো কোনো সহায় দিয়া নাছিলে সহায় দিয়া নাই এতিয়াও দিয়া নাই এতিয়া মোৰ আগৰ যোনটো চেনেল আছিল আগত আৰু এটা চেনেল আছিল জনাসকলে জানে সেইটো চেনেল হেৰাই গ'ল এতিয়া সেকেন্ড চেনেলটো নোহোৱা হ'ল এতিয়া সকলোৱে ইমানকৈ ছাবস্ক্ৰাইব কৰি থাকিবলৈ বেয়া পায় আৰু ইমান ডাঙৰ ইউজাৰ নহয় বেছি ভিডিও দি থাকিব নোৱাৰোঁ সো আপোনালোকৰ পৰা এটা আশা কৰোঁ এই চেনেলটো যেন আকৌ আগৰ চেনেলকেইটাৰ দৰে মৰম কৰে ছাবস্ক্ৰাইব কৰি থয় আৰু ভিডিওবোৰ চাই মোৰ তাকে কওঁ বুলি ভিডিওটো ৰাতি গম পাই মই লগে লগে উৎপাতে লাগি আছে ভিডিওটো আপোনালোকক জনাই দিওঁ কথাটো তেতিয়া তোমালোকে আকৌ সহায় দিবা বুলি সেইকাৰণে এতিয়া ৰাতিপুৱাই বনাইছোঁ ভিডিওটো কেতিয়া আপলোড দিব নাজানো এতিয়া কলেজ যাবলৈ ওলাইছোঁ এতিয়া ভিডিওটো বনাই দিছোঁ বহুত কণ্টেণ্ট বিচাৰি মানে কণ্টেণ্ট বিচাৰি থৈছিলোঁ আমুকটো ভিডিও বনাম তামুক কণ্টেণ্টত ভিডিও বনাই এতিয়া ভিডিও বনোৱাই নহ'বগৈ ভিডিও বনাম এতিয়া এইটো চেনেলত ভিডিও দিম বুলি ভাবিছোঁ আপোনালোকে যদি সহায় দিয়ে আৰু যোনখিনি মোৰ এতিয়া ভিডিওটো যোনখিনি হোৱাটছএপ মোৰ ইউজাৰ মানে হোৱাটছএপ ফ্ৰেণ্ডছ আছে সিহঁতে বেছিকৈ পাব জানে যেনো এইটো নতুন চেনেল এনে ভিডিওটো বেলেগ কোনোবা মানে ভাইৰেল টাইপ নহয়গৈ চ' আপোনালোকে শ্বেয়াৰ কৰি দিব ভিডিওটো আৰু শ্বেয়াৰ কৰি মোৰ ছাবস্ক্ৰাইব 1K হৈ গৈছিলে চেনেলটো শ্বেয়াৰৰ পৰাই হৈছিলে সকলো বন্ধু বান্ধৱী আপোনালোকে সহায় কৰে মই জানো শ্বেয়াৰ কৰি দিয়াৰ কাৰণে ছাবস্ক্ৰাইব এই চেনেলটো যাতে আকৌ ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিয়ে তেতিয়াহে আপোনালোকে আগৰ যিসকল ফ্ৰেণ্ডে পাইছিলে মোৰ ভিডিঅ'বোৰ ভাল পাইছিলে ছাবস্ক্ৰাইব কৰি থৈছিলে সিহঁতেও ছাবস্ক্ৰাইব কৰি থ'ব আৰু এইটো চেনেলত মই অকল মানে এইবোৰ মই নিজৰ এণ্টাৰটেইনমেণ্ট ভিডিঅ' লগতে কভাৰ ভিডিঅ' এইবোৰৰ লগতে মানে মই বিভিন্ন ধৰণৰ ভিডিঅ' দিম ধৰি লওক এতিয়া মই যেনেকৈ মোবাইল ট্ৰিক্স আছামিজ কৰি থৈছিলোঁ মোবাইল ট্ৰিক্স কিছুমান আপোনালোকৰ কাৰণে দিছিলোঁ মানে মোবাইলৰ কিবা ইনফৰ্মেটিভ ভিডিঅ' আৰু মোবাইলৰ কিবা এডিটিং সকলো ধৰণৰ ভিডিঅ' আপোনালোকে চেনেলটোতে চাব পাৰিব আৰু কিছুমান মানে ভ্লগ মানে যিকোনো ধৰণৰ কিবা কিবি ধৰি লওক কিবা ফেষ্টিভেল পাতিলে না ফাংচন হ'লে মই ভিডিঅ' তেনেকুৱা ভিডিঅ'বোৰ আপলোড কৰিম আপোনালোকে চাব পৰাকৈ ভিডিঅ' বনাম আপোনালোকক কমেডি ভিডিঅ' আপোনালোকে কিন্তু ছাপোৰ্ট কৰিব লাগিব তেতিয়াই বনোৱা হ'ব ছাবস্ক্ৰাইবাৰ যদি কম থাকে তেতিয়া ভিডিঅ' বনায়ো লাভ নাই ভিউছো নাহে কষ্ট ফলটো নোপোৱাই তেনেকৈ নাপাওঁগৈ আৰু যেতিয়া 1K যোনটো হৈছিলেগৈ সেইটোতো মানে 4000 ঘণ্টাটো লাগে ন 4000 ঘণ্টা লাগে মনিটাইজেশ্যন হ'বলৈ সেইটো আধা পাৰ হৈছিলে সেইটো এতিয়া ডিলিট হৈ গ'ল মনটো কিবা লাগিছে কিন্তু ছাবস্ক্ৰাইবাৰ 1K হ'ল যদিও ডিলিট হৈ গ'ল যদি মোৰ বেয়া লগা নাই বাৰু ছাবস্ক্ৰাইবাৰটো বাৰু বেয়া পোৱা নাই কিন্তু ভিডিঅ' কিছুমান আছিলে কভাৰ ভিডিঅ' নিচিগন্ধা আপোনালোকে বহুত মৰম দিছিলে তেনেকুৱা ভিডিঅ'বোৰ ডিলিট হৈ গ'ল সেইবোৰ মানে আমি বহুত কষ্ট কৰি বনোৱা হৈছিলে সেইটো ভিডিঅ' আৰু নিজৰ কেমেৰা নাই লোকৰ কেমেৰা লৈছিলোঁ আৰু সহায় কৰিছিলে পলাশ দাস মোৰ লগৰে আগৰ নিচিনা এনেকৈ মৰমবোৰ বিচাৰোঁ আৰু হয় ভিডিঅ'বোৰ সকলো ভিডিঅ' মানে কিছুমান স্মৃতি থাকি যায় আৰু এনেকৈ আপলোড কৰি থোৱা হয় এতিয়া ভিডিঅ'খিনি ডিলিট হৈ গ'ল বেছি বেয়া লাগিছে আৰু ভিডিঅ'টো ৰিকভাৰ মাৰিবলৈ ট্ৰাই কৰি আছোঁ যদি ৰিকভাৰ মাৰিব পাৰোঁ কেনেবাকৈ ভিডিঅ'বিলাক মই আকৌ ৰিআপলোড কৰিম আপোনালোকে সহায়টো কৰি দিব আকৌ পাৰিলে শ্বেয়াৰ কৰি দিব বিশেষকৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব তেতিয়াহে বেলেগে মানে যিসকল তোমালোকৰ নতুন বন্ধু বান্ধৱীসকলে পালে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো নহ'লেতো নকৰিবই ইমান ভিডিঅ' মানে ইমান চেনেল কোনেনো ছাবস্ক্ৰাইব কৰি দিব একেজন ব্যক্তি একেজন মানুহৰ আৰু তেনেকৈ মোৰ ব্লগ বনোৱা কিবা অভ্যাস নাই মানে বেছি কথা ক'ব নাজানো কওঁতে যদি কিবা ভুল চুল হৈছে ক'ব জনা নাই কথা মানে কোৱা শৈলীটো যদি ভাল হোৱা নাই আপোনালোকে গ্ৰহণ কৰি ল'ব যেন কিন্তু মোৰ চেনেল মানে মই ব্লগ ইমান নবনাওঁ ন ভিডিঅ' বনাওঁ আপোনালোকৰ কাৰণে কভাৰ ভিডিঅ' হওক কিবা কিবি এণ্টাৰটেইন কমেডি বনাম ভাবিছোঁ ব্লগ ইমান নবনাওঁ ইমান মানে কথা কোৱা শৈলীটো নাই যে অৱশেষত মানে আপোনালোকে এটা কথা কওঁ আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় বা ভিডিঅ' ইমান নিদিওঁ তথাপি যদি সেই যিসকল ভিডিঅ' বনাওঁ মই যদি ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি থ'ব এইটো চেনেলো ইমানখিনি সহায় বিচাৰোঁ আপোনালোকৰ পৰা আপোনালোকে ছাবস্ক্ৰাইব কৰি চেনেলটো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক